Hi everyone, welcome back to my channel. আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আকৌ এটা ষ্টাইলিং ভিডিও লৈ আহিছো। এইটো ভিডিওত মই গৰম দিনত কেনেদৰে আমি বিয়ালৈ ষ্টাইল কৰি যাব পাৰো তাকে দেখাবলৈ ট্ৰাই কৰিছো। সো ভিডিওটো শেষলৈকে চাব আৰু যদি ভিডিওটো ভাল পায় তেন্তে লাইক, কমেন্ট এণ্ড শেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। সো ভিডিওটো ষ্টাৰ্ট কৰো। First মই এটা সিম্পল কুৰ্তি লগত ষ্টাইল কৰি দেখাইছো। এইটো কুৰ্তি মই আগৰ মিশো হলটো দেখাইছিলুৱে আৰু লগতে এখন অল ওভাৰ ওয়াৰ্ক থকা হোৱাইট কালাৰ দুপট্টা এড কৰিছো। এইটো মই মিশোৰ পৰা লৈছো আৰু অলপ ষ্টাইলিশ দেখিবলৈ লং নেক পিস এডাল পেয়াৰ কৰিছো আৰু লগতে এটা ওৱাচ পিন্ধিছো। একদম সিম্পল এটা লুক হয়। চুলিখিনি মই লো বান কৰিবলৈ ট্ৰাই কৰিছো যেহেতু গৰম দিন হয়। গৰম দিনত আমি বেছিভাগে চুলিখিনি মেলি কমফৰ্টেবল ফিল নকৰো তো এনেকুৱা লো বান কৰিব পাৰে আৰু লগতে মেচি বান কৰিব পাৰে বহুত ধুনীয়া দেখি আৰু লগতে ফুলো লগাব পাৰে। ফুল লগালে বহুত কালাৰফুল এটা লুক আহিব আৰু লগতে ফুটি উঠিব, লুকটো বহুত ধুনীয়া লাগিব। মোৰ লগত নাছিলে বাবে মই লগোৱা নাই। মই অকল এডাল নেক পিস পিন্ধিছো। আপোনালোকে যদি আৰু পিন্ধিম বুলি ইচ্ছা কৰে তেন্তে পিন্ধিব পাৰে। গ্ৰীন কালাৰৰ চকাৰ নহলে কুণ্ডানৰ চকাৰ পিন্ধিব পাৰে, বহুত ধুনীয়া লাগিব। নেক্সট লুকটোত মই সিম্পল এটা কুৰ্তা সেট এড কৰিছো আৰু লগতে গুজৰাটী প্ৰিন্টৰ দুপট্টা এড কৰিছো। যেহেতু কুৰ্তা সেটটো একদম সিম্পল হয় সেইবাবে মই অল ওভাৰ ওয়াৰ্ক থকা এখন হেভি দুপট্টা এড কৰিছো। এইটো কুৰ্তা সেটৰ লগত যদি মই নেটৰ দুপট্টা ললো হয় তেতিয়াও বহুত ধুনীয়া লাগিল হয়। হোৱাইট কালাৰৰ ওপৰত সিলভাৰ জেৰি ওয়াৰ্ক থকা এনেকুৱা দুপট্টা পিন্ধিলে বহুত ধুনীয়া লাগিল হয়। মোৰ লগত নাছিলে বাবে মই এইখনে লৈছো। ডিঙিত মই হোৱাইট পাৰ্লৰ নেক পিস এডাল পেয়াৰ কৰিছো। চকাৰ নিচিনাকৈ পিন্ধিছো। একদম সিম্পল এটা লুক ক্ৰিয়েট কৰিবলৈ ট্ৰাই কৰিছো। দিনৰ ভাগৰ বাবে এইটো লুক পাৰফেক্ট হ'ব। নেক্সট মই এখন শাড়ী এড কৰিছো। শাড়ীখন একদম লাইট ওয়েটৰ হয় আৰু লগতে সিম্পল হয়। কালাৰ কম্বিনেশ্যনৰ কাৰণে শাড়ীখন বেছি ধুনীয়া লাগিছে, ব্ৰাইট লাগিছে, বিয়াৰ বাবে পাৰফেক্ট। মই অকল ইয়াৰিং জোৰে পিন্ধিছো, ডিঙিত একো পিন্ধা নাই। সো বিয়াত সকলোৱে ষ্টাইল কৰে, কেতিয়াবা ষ্টাইল নকৰিলেও সিম্পলকৈ থাকিলেও বহুত ধুনীয়া লাগে। নেক্সট মই এযোৰ ৰেড কালাৰৰ মেখেলা চাদৰ এড কৰিছো। ৰেড কালাৰৰ ওপৰত গোল্ডেন গুণা ওয়াৰ্ক কৰা আছে। যেহেতু ৰেড কালাৰটো এটা ব্ৰাইট কালাৰ হয় সেইবাবে বেলেগ একো পিন্ধাৰ দৰকাৰে নাই, এনেই ফুটি উঠে। সো সেইবাবে মই এযোৰ বিগ সাইজৰ জাপি ইয়াৰিং পিন্ধিছো।
নেক্সট মই এখন অৰ্গেঞ্জা শাৰী এড কৰিছোঁ এইখন শাৰী আগৰ মিছো হলটো দেখিছিলে সেইখনে হয় লগতে মই ডিঙিত আগৰ পাৰ্লৰ নেক পিছডালে পিন্ধিছোঁ আৰু মেৰুন কালাৰৰ স্লিভলেছ ব্লাউজ পিন্ধিছোঁ এনেকুৱা শাৰীৰ লগত লো বান কৰি পিনে চুলিত ফুল লগালে বহুত ধুনীয়া লাগে স্ক্ৰীনত দি দিছোঁ মই সেনেকুৱা হোৱাইট কালাৰ ফুল লগালে বহুত ধুনীয়া লাগে বৰ্তমান এনেকুৱা ফুলবোৰ কইনা বা সকলোৱে এনেকুৱা ফুল লগাই বহুত ধুনীয়া লাগে এনেকুৱা ফুলবোৰ নামটো মই নাজানো নেক্সট আৰু এযোৰ মই মেখেলা চাদৰ এড কৰিছোঁ এইটো নুনি মেখেলা চাদৰ হয় লগতে ব্লাউজটো মই কণ্ট্ৰাষ্টকৈ পিন্ধিছোঁ ইয়াত ব্লু কালাৰৰ একো ফুলে নাই হ'লেও মই ব্লু কালাৰটো পিন্ধিছোঁ ভালেই লাগিছে চ' ডিঙিত মই অসমীয়া গহনা পিন্ধিছোঁ ইয়াৰিঙো পিন্ধিছোঁ অসমীয়া গহনাই আৰু এনেকৈ এইটো লুক কমপ্লিট কৰিছোঁ ইয়াতো মই লো বানে কৰিছোঁ চ' চিম্পল এটা লুক হয় নেক্সট মই এটা সালৱাৰ স্যুট এড কৰিছোঁ এইটো মই মিছোৰ পৰা লৈছোঁ আগৰ ভিডিঅ'টো দেখিছেই চ' এনেকুৱা সেটবোৰ আপোনালোকে ৱেডিং গেষ্ট হিচাপে পিন্ধি যাব পাৰে বহুত ধুনীয়া লাগিব আৰু লগতে একদম কমফৰ্টেবল হয় মই ইয়াত অকল ইয়াৰিঙে পিন্ধিছোঁ আৰু এনেকৈ এইটো লুক কমপ্লিট কৰিছোঁ এইবাৰ আকৌ এটা সালৱাৰ স্যুট এড কৰিছোঁ অল ওভাৰ সিকুৱেন্সৰ ৱৰ্ক থকা গ্ৰীণ কালাৰ হয় আৰু সিলভাৰ ইয়াৰিং পিন্ধিছোঁ আৰু সিলভাৰ খাৰু পিন্ধিছোঁ চ' ৱেডিং গেষ্ট হিচাপে আপোনালোকে এনেকুৱা সালৱাৰ স্যুটবোৰ পিন্ধিব পাৰে